বানপানী বহুত চলক আহিছে এতিয়া বানপানী বাদ দি এটা বেলেগ ঠাই এটাত যাই আছোঁ বৰষুণ দিয়ক বতাহ দিয়ক যি দিয়ক আপোনালোকক দেখামেই আজি গাইছ মানুহ সোপা আছে বিয়াৰ বটলৰ বেৰা কৈ দিয়া হয় নেকি বনাই থৈ দিছে এইটো আকৌ ওপৰত উঠি যাওক ছাবস্ক্ৰাইবাৰ 1000 হোৱা নাই আৰু গাড়ী ল'বি নাই দে নৰা এই ভিজা হেলমেট পিন্ধি যাব লাগিব এতিয়া গাড়ী জংঘলৰ মাজে মাজে জংঘল ৰিজৰ্ট গাইছ এখন বতৰটো মনোজব্ৰ এনেই এই পাগল হৈছে নেকি খোজ কাঢ়ি কাঢ়ি যাই আছোঁ গাইছ ওপৰত এটি চাফাৰী কৰিব পাৰে আপোনালোকে ভিজি আহিছোঁ গাইছ মানে একদম কুত্তাৰ মতন ভিজিছোঁ গোটা ভিজিয়ে গৈছে মানে পেনে চাটা গোটা ভিজি গৈছে মানে জেঙা পৰ্যন্ত ভিজি গৈছে মই হাই গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মনোজব্ৰ এটা সুন্দৰ ব্লগৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইছ আজি মই মানে এটা বিশেষ জেগাত যাই আছোঁ মানে বানপানী বহুত চলক আহিছে এতিয়া বানপানী বাদ দি এটা বেলেগ ঠাই এটাত যাই আছোঁ সেইটো আপোনালোকক পূৰা দেখাই আছোঁ আপোনালোক ভিডিঅ'টো পূৰা সেইখনলৈ চাই থাকিব মানে ভাল পাব আৰু কাৰণ মজা প্লেচ এটাত যাই আছোঁ ক'ত যাই আছোঁ কি যাই আছোঁ আপোনালোকক লৈ যাই থাকিম দেখাই থাকিম বাকী অলপ চলপ আপোনালোকে গমে পাইছে থাম্বনেইলত চাই বাকী বুজি পাইছে যদি পাইছে আৰু নাই পোৱা যদি আৰু টোটেলি চাই লওক আপোনালোকেও যাব পাৰিব মানে বৰ ধুনীয়া প্লেচ এটাত মানে কোনখিনি জেগাত আছে কি নাই গোটেইখিনি আপোনালোকক মই এক দেখিৰ পৰা দেখাই লৈ যাম আৰু বাকী গাইছ আজি মোৰ লগত যাব মই মুনু ৰেডি হৈ আছে গাইছ মোটামুটি আধা ঘণ্টা হৈ গ'ল হৈছে নে ৰেডি হা অলপ বাকী আছে আৰু এইবিলাক কি কৰি আছা শ্ৰীৰাম বাপৰে বাপ শ্ৰীৰাম শুনিছিলোঁ গাইছ কিবা শ্ৰীৰামো আছে মানে গাইছ মোৰ ভাই 10 মিনিট আৰু লেডিছততো গমেই পায় কিমান টাইম লাগে সেই আৰু কি কৰিবা আৰু উপায়টো নাই এতিয়া যি নহওক বলক একেলগে তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক হে গাইছ আহি আমি এতিয়া খানাপাৰা অভাৰব্ৰিজ পালোঁ এই খানাপাৰা অভাৰব্ৰিজ আমি যাই আছোঁ এই পূৰা এইটো ভিউ পইণ্টত যাই আছোঁ মানে গাইছ মানে আপোনালোকক দেখুৱাম মানে ক'ত যাই আছোঁ কি যাই আছোঁ একো নাই ডেষ্টিনেশ্যন মানে যাই আছোঁ যি পাওঁ তাতে সোমাই যাম আৰু গাইছ পূৰা একদম এই বৰষুণ কিনকিনা বৰষুণ দিছে গাইছ সদায় তিৰি কথা শুনবাই লাগে কৈছিলে মোক ৰেইনকোটটো লওঁ নলালোঁ গাইছ মানে ৰ'দ দিছিল অলপমান আপুনি ৰ'দ কিন্তু নাই এটা কিনকিনা বৰষুণ এই ৰখা নাই আৰু আহি আছোঁ গাইছ যেহেনি যিটো কিমান বাকী আৰু গাইছ মানে মোটামুটি সেনে আমি কভাৰ কৰিলোঁ 40 মিনিটত আমাৰ পথৰীয়াৰ পৰা একেগেলি সিদিনা লাগে আমাৰ 1 ঘণ্টা এতিয়া 40 মিনিট মানে গাইছ একদম খাব দিব লাগিব আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ শ্ৰীৰাম ছাৰ আমাৰ মামা তেওঁক ধন্যবাদ দিব লাগিব গাইছ কাৰণ চাৰু চাইডে অভাৰব্ৰিজ সেইটো কাৰণে যাম কাম নাই সেইকাৰণে মানে অতি সোনকালে আহিছে আমি গাইছ আৰু যাম বেছি দিন নাই আৰু অলপমান গ'লে আমি ডেষ্টিনেশ্যন যি পাওঁ যি নাপাওঁ আপোনালোকক খালি দেখাই যাম সোমাই যাম আৰু এক দিশে গাইছ আহি কিবা ক'বা পূৰা খালী গাইছ ৰাস্তা একদম পূৰা অভাৰব্ৰিজ না খাই আহি আছোঁ জিকিলো আৰু গাইছ আপোনালোকক দেখাই দিম আৰু ক'ত আহিছোঁ কি হৈছে আজি এনেই যাব নাযাওঁ এই যোৱা ৰবিবাৰটো এনেই গ'ল মোৰ মানে প্ৰেছাৰ উঠি বেমাৰ হৈ এনেই গ'ল এতিয়া আগৰ ৰবিবাৰটো এনেই গৈছে আজি মানে এনেই যাব নাযাওঁ আজি আপোনালোকক দেখাই দিম বৰষুণ দিয়ক বতাহ দিয়ক যি দিয়ক আপোনালোকক দেখামেই আজি গাইছ এতিয়া আমি যাই থাকোঁ লাহে লাহে গাইছ যোৰাবাটত অলপ ৰখি কিনে একাপ দিওঁ চাহ খাই লওঁ আৰু এইফালে কালাকান লৈছোঁ এইফালে 2 কাপ চাহ এবাৰ পূৰা বহি লৈছোঁ মোবাইল টিপাত মানে গাইছ বৰষুণ দি আছে মানে বৰষুণ বহুত সেইটো কাৰণে বোলো একাপ চাহ খাই লওঁ ঠাণ্ডাও লাগছি চোলাত জিকি গৈছে নাই গাইছ আৰু চাহ তাহ খাই লওঁ তাৰপিছত লাহে লাহে যাই কি কৰে গাইছ বৰষুণ যাকটো বা বৰষুণ নেৰে মোটামুটি এতিয়া 1 ঘণ্টা হৈ গ'ল বৰষুণ নেৰাই নাই গাইছ সেইটো নিশ্চয় আৰু এতিয়া যাই থাকোঁ জিকি নহ'লে দেৰি হৈ যাব গাইছ অলপ আৰু যাই থাকোঁ জিকিয়ে গেছি
গাইছ আহি পালোঁ আৰিয়ান ৱাট ৰিজৰ্ট য'ত খোনাপুৰ মানে গাইছ দুটাই জিকি দিছে ল'লা আতি লাজি লাগিছে মানুহ সোপা আছে লগৰ এতিয়া লগাব বৰষুণত জিকি এতিয়া গাইছ আমি ধুলনিত খেলা খেলাই আছোঁ এই বা ৰিলছ বনাত ব্যস্ত গাইছ এই বৰষুণত জিকি অৱস্থা নাই এওঁ এটা ৰিলছ বনাব ধৰিছে গাইছ আপোনালোকৰ ডেষ্টিনেশ্যন বৰ্তমান ৰিজৰ্টখন আপোনালোকক মই দেখাব পৰাই নাই কাৰণ বৰষুণটো দি আছে সেইকাৰণে মানে যাব পৰা নাই বৰষুণটো অকণমান এৰি লওক বাকী আপোনালোকক দেখাই আছে ৰ'ব দেখিছে না একদম গাইছ বেৰাখন চাওকচোন গোটেই একদম বিয়াৰৰ বটালৰ বেৰা বাপৰে বাপ অকণমান পঢ়ে বাপে হাইলে এতিয়া বিয়াৰ বটলে দেখি দিনাখন বেৰা বনাই থৈ দিছে ৱাল গাইছ Wow, just looking nice, eh? Wow, কৈ দিয়া Just looking like a ball. হয় নেকি গাইছ ভাল লাগছি মানে ওপৰত আৰু কিবা কানি আছে বোলে চাই আহোঁ কি আছে মানে ভাল লাগছে আৰু গাইছ তলত আছে বহুতখিনি চাব লগা বস্তু বাকী ওপৰত কি আছে চাই আহোঁ ৰ'ব অলপ মানে ভাল লাগছে আৰু এনেকুৱাকৈ বনাই থৈ দিছে এনেকুৱাকৈ ওপৰত উঠি যাওক মানে নাজাৰাটো ভাল লাগছে গাইছ বাকী কি আছে কি নাই আপোনালোকক গোটেইখিনি দেখুৱাই আছে ৰ'ব ভাল লাগব চাগে ওপৰত যাই চাই লওঁ ৰ'ব গাইছ ইয়াৰ পৰা নাজাৰাটো চাই লওক মজা আৰু গাইছ মজা ফটো উঠাত ব্যস্ত এই লাভটোত এইফালে এনেকুৱাকৈ এইবিলাক গাইছ মজা ইয়াত চুইমিং হয় গাইছ চুইমিং চব হয় গাইছ চেছ ইয়াতে আহি কিনে আপোনালোকে চেছ খেল থাকক টাইম পাছ কৰক সৰু চেছ নহয় ডাঙৰ চেছত খেলক তুমি আৰু ক'ত যাই আছা ভাই খাইছোঁ মানে গাইছ আৰু মানে আৰু ঘূৰি আছে দেই আৰু কি কবি ইয়াৰ সেইফালে ভিউ পইণ্টটো ভাল লাগছে কিন্তু পাহাৰৰ কাষত না একদম পাহাৰৰ মাজতে আছে এইখন হৈছে মানে গাইছ বাৰখন নেদেখা আৰু আপোনালোকে আহিলে ইয়াতে ডাইৰেক্ট ড্ৰিংকছ কৰিব পাৰে ইয়াতে অপেন ড্ৰিংকছটো আপুনি কৰিব পাৰে আৰু যি ড্ৰিংকছ থাকে চবখিনি আছে এতিয়া দেখা নাই আৰু আপোনালোকক এইবিলাক গাছত কিয় উমাই থৈ দিছে এনেকুৱাকৈ মানে এটা কথা কওঁ বেয়া নক'ব মানে এইকাৰণে চাৰিচকীয়া লাগে ন এই বৰষুণ বতৰ যেনেকুৱা ভিজি আছো গাইছ এই বৰষুণ এতিয়া গেলি এৰাই নাই মানে আৰু গাইছ এইবাৰ বৰষুণ বতৰত আৰু যাব লাগিব ভিজি যাব লাগিব চাৰিচকীয়া থাকিলে ভাল আৰু বৰষুণ হওক বতাহ হওক দিয়ক মানে আৰু গাইছ আমাৰ এইজনত নহ'ব গাইছ ছাবস্ক্ৰাইবাৰ 1000 হোৱা নাই আৰু গাড়ী ল'বি নাই দে নৰা এই ভিজা হেলমেট পিন্ধি যাব লাগিব এতিয়া গাইছ কি কৰিবা আৰু লাইফটো এনেকৈ গেলি আৰু বা কেনেকৈ কি হয় আৰু গাইছ দে আৰু আপোনালোকে চাই থাকক আৰু ক'ৰবাত সোমাম আৰু যিহেতু ভিজিছোঁৱে আৰু গোটাইগিলা দেখাই লৈ যাম আৰু গাইছ এতিয়া অকণমান ৰখি লওক আৰু এখন যাই আছোঁ মানে বাপৰে বাপ বেলেগ আকৌ গাড়ী অকণমান ৰিক্সত আহিব মানে মোৰ পৰা 1 নম্বৰ গেৰত আহিছোঁ 2 নম্বৰ গেৰত হ'লেও কোবা হয় এতিয়া গাড়ীখন পাৰ্কিং কৰি ল'লোঁ এতিয়া আহিছোঁ আমি ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্ট এতিয়া জংঘলৰ মাজে জংঘল ৰিজৰ্ট গাইছ এতিয়া জংঘল চাম বলক এতিয়া বৰ্তমান পাহাৰ বগাই আছোঁ জংঘলৰ মাজে পাহাৰ বগাই আছোঁ গাইছ এতিয়া আপোনালোকক মানে এনেকুৱা এটা ঠাইত লৈ আহি আছোঁ নাই আপোনাৰ চাই কিনে ক'ব লাগিব যে বৰষুণ বতৰটো মনোজব্ৰ এনেই এই পাগল হৈছে নেকি পাগল হোৱা নাই গাইছ মানে যেতিয়া চান্দে আপোনালোকৰ এনেই হাৰিছোঁ আহিম বুলি আহিব পৰা নাই ভাবিব পাৰে যে ই নাহিবই কিজানি সেইকাৰণে মানে এইবাৰ আহিছোঁ আৰু বৰষুণ আহিলে আহিছোঁ এতিয়া যাই আছোঁ গাইছ মানে কি ক'ম আৰু গাইছ ভাল লাগিছে পেচান নিদিলি হ'ল গাইছ পেচান নিঠে বৰষুণ দি আছে নে হা বৰষুণ বতৰ না পেচান নিঠে ধৰি দিলা হয়
এতিয়া আহি পাইছোঁৱে আৰু বেছি নাই ৰ'ব সেই আহি পালোঁৱে চাই লওঁ ৰ'বচোন শুনি আছোঁ ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্টখন বহুত কিবা কানি আছে দেখাব লগা মই দেখাই আছোঁ বলক আপোনালোকক বলক অঁ সেইটো হয় বহুত ডাঙৰ দিছে গাইছ বৰষুণ অকণমান বৰষুণটো কমিব লাগিব তেতিয়াহে দেখাব পাৰিম অকণমান বৰষুণটো কমি লওক ৰ'ব তাৰপিছত দেখাই আছোঁ এই আহি পালোঁৱে আৰু গাইছ এণ্ট্ৰি কৰি গণেশ বাবাৰ দৰ্শন গাইছ দিন ভাল হ'ব আজি আৰু মানে গণেশ বাবাৰ দৰ্শন এণ্ট্ৰি কৰিয়ে এতিয়া আমি অকণমান ওপৰত যাই আছোঁ ওপৰত কি আছে চাই লওঁ ৰ'ব আপোনালোককো দেখুৱাই আছোঁ কি আছে এতিয়া খোজ কাঢ়ি কাঢ়ি যাই আছোঁ গাইছ ওপৰত এই তলততো আছেই তলৰবিলাক পিছত দেখাই আছোঁ পাছত ওপৰত কি আছে চাই লওঁ মানে বহুত বৰষুণৰ কাৰণে এতিয়া আমি আকৌ চাবই পৰা নাই এতিয়া আকৌ ধুনীয়া এটা মানে এই চাওকচোন এই পুখুৰীটোৰ পাৰত এনেকুৱাকৈ খোৱাৰ কাৰণে ব্যৱস্থা আছে ইয়াতে আমি এতিয়া বহি লৈছোঁ গাইছ এতিয়া মানে খানাটো খাই লওঁ দিয়ক কাৰণ বহুত দেৰি হৈ গ'ল এতিয়া মোটামুটি 7:30 বাজিল এতিয়া খানাটো খাই লওঁ আৰু গাইছ এতিয়া খানাটো অৰ্ডাৰ দিছোঁ আহি আছে আকৌ মেনু চাইডত পোৱা নাই আৰু কিবা খাবা নেকি অঁ গাইছ আপোনালোকক এটা বস্তু দেখাই আছোঁ ইখনত এটা বস্তু লিখা আছে মই দেখাই আছোঁ এইটো আপোনালোকে চাওকচোন মানে জিপ্লেন কিমান পইচা এইবিলাক গোটেইখিনি লেখা আছে আপোনালোকে চাই লওক 7D VR গেমছ এইবিলাকত গোটেইখিনি দামবিলাক ইয়াতে লিখা আছে আপোনালোকে ইয়াতে চাইছে আপোনালোকে অনুমানটো কৰি লওক মানে জিপ্লেন কৰিলে কিমান লাগে আৰু ইয়াতে হাতীত উঠিলে কিমান লাগে কি মানে গোটেইবিলাক ইয়াতে লিখা আছে দামবিলাক মানে কিমান পইচা কি এতিয়া আমি খানাটো খাই লওঁ বাকী জাগা চোৱাটো নহ'বই কিজানি কাৰণ বৰষুণ এতিয়া গ'লে এৰাই নাই এতিয়া খানাটো খাই লওঁ ৰ'ব তাৰপিছত কৈ আছোঁ খানা আহি গ'ল এইফালে পাওঁ এইফালে বাটাৰ পনীৰ গাইছ খাই অহাৰ কথা গাইছ এতিয়া মুনু এতিয়া মানে কুকিং কৰি আছে মানে বাঢ়ি দি আছে এতিয়া আৰু খাই লওঁ দে আৰু গাইছ কেনেকুৱা বা লাগে এতিয়া চাই লওঁ ৰ'বচোন দামটো বহুত গাইছ খাই চাওঁ ৰ'ব আৰু দাম হিচাপত খানা হয়নে নহয় কি কওক হ'ব লাগে দাম হিচাপত খানাটো ভাল কাৰণ টেষ্টি মানে দেখা পাই খাওঁ লাগছে গাইছ এনেকুৱাকৈ হাতী চাফাৰী কৰিব পাৰে আপোনালোকে পইচা কিমান লাগিলে মই আগতে আপোনালোকক দেখাইছোঁৱে এইটো চাই লওক It is 70 reels scans. গাইজ এতিয়া আমাৰ মানে যোৱা হ'লে আৰু চোৱা গোটাখিনি বাকী চালোঁ আৰু কিবা কানি উঠিব লগা বস্তু আছে আৰু আমি বাচি বেলেগ এইবিলাক উঠি থকা নাই আৰু খাদ্যৰ দামটো অলপ বেছিয়ে আপোনালোকে আহিব পাৰে খাব পাৰে মই মেনুখনটো দেখাই দিছোঁ আপোনালোকৰ কথা আৰু কেনেকুৱাকৈ ক'ত কেনেকৈ খাবলৈ ভাল পায় আপোনালোকৰ কথা বাকী আমি এতিয়া যাই থাকোঁ গাইজ এতিয়া বৰষুণটো এসছি আৰু আমি যাওঁ যিহেতু আৰু ভিজি যাবই লাগিব বৰষুণ নেতাওঁতে যোৱাই ভাল এতিয়া আৰু গাইজ মানে যোৱাকালি আহি পাওঁতে ৰাতিয়ে হৈ গ'ল সেইকাৰণে মানে আৰু ভিডিঅ' চিডিঅ' নবনালোঁ গাইছ কাৰণ ঘৰ পাওঁতে মোটামুটি 9:30 বাজিয়ে গেছি আৰু ভিজি আহিছোঁ গাইছ মানে একদম কুত্তাৰ মতন ভিজিছোঁ গাইছ মিছেজক এটা ৰেইনকোট মানে মই কিনি দিছোঁ তাতে কম দামী ৰেইনকোটে কিনিছোঁ যিহেতু ঘৰত মোৰ আছে মই আৰু নিকিনিলোঁ ভিজিছোঁহে মই মোৰ গোটেই ভিজিয়ে গেছি মানে পেনে চাতে গোটেই ভিজি গৈছে মানে জেঙা পৰ্যন্ত ভিজি গৈছে মই আৰু ৰেইনকোট কিনি কি কৰিম গাইছ সেইকাৰণে আৰু মই আৰু কিনা নাই তেওঁ এটা কিনি দিছোঁ তেওঁ আৰু ভিজিলে জ্বৰ চৰ উঠিব পাৰে নাই এতিয়া মোৰ জ্বৰ উঠিলেও জ্বৰ মই অলপ কণ্ট্ৰল কৰিমে আৰু মানে লেডিছৰ জ্বৰ চৰ উঠিলেতো আৰু কেনেকুৱা কি হৈছে আৰু আপোনালোকে জানাই এইটো আৰু নকওঁ গাইছ এটা কথা কওঁ মানে গাইছ সেই ৰিজৰ্টখনত কোনো এণ্ট্ৰি ফিজ নাই দেই গাইছ এণ্ট্ৰি ফিজ একদম জিৰ' বাকী আপোনালোকৰ ভিতৰত যি খায় যি নাখায় এইটো নিজা কথা আৰু বাকী এণ্ট্ৰি ফিজ নালাগে তাত ক'ত কেনেকৈ কি এক্টিভিটি আছে সেইবিলাক মই গোটেই মেনুখন আপোনালোকক দেখুৱাই দিছোঁ য'ত আছে যি উঠিব লগা আছে আপোনাৰ ওপৰেদি কিবা জিপ্লেন নে কিবা আছিল এইগিলাখনত মানে উঠাই নহ'ল যিহেতু বৰষুণ দি আছিল তাতে উঠিম বুলি ভাবিছিলোঁ কিন্তু উঠাই নহ'ল এতিয়া আৰু কি কৰিম গাইছ কেতিয়াবা আৰু ভাল বতৰ পালে যদি সেইপিনে যাওঁ আৰু আপোনালোকক দেখাম আৰু বাকী ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব গাইছ কমেণ্টত বাকী লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আকৌ এটা সুন্দৰ ব্লগৰ সৈতে লগ পোৱাৰ আশাতে আজিলৈ বাই বাই